Hello and welcome back dear students to my class. আজি মই তোমালোকৰ হৈতে মানৱ প্ৰজনন চেপ্টাৰটোৰ পৰা তিনিটা লং কুৱেশ্যন আলোচনা কৰিবলৈ লৈছো। আজি প্ৰথম প্ৰশ্নটো হৈছে শুক্ৰজনন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। উত্তৰ শুক্ৰাশয়ত শুক্ৰকোষ অৰ্থাৎ শুক্ৰাণুৰ উৎপত্তি হোৱা প্ৰক্ৰিয়াকে শুক্ৰাণুজনন বুলি কোৱা হয়। প্ৰত্যেকটো শুক্ৰাশয় অসংখ্য শুক্ৰজনী নলিকাৰে গঠিত আৰু এই শুক্ৰজনী নলিকাবোৰৰ বেৰৰ ভিতৰ কাষে প্ৰাথমিক বীজ কোষবোৰ থাকে। এইবোৰৰ পৰাই শুক্ৰকোষৰ সৃষ্টি হয়। শুক্ৰকোষৰ উৎপত্তিৰ প্ৰক্ৰিয়াটো প্ৰধান দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে শুক্ৰাণু বা স্পাৰ্মাটিডৰ গঠন আৰু দ্বিতীয়টি হৈছে শুক্ৰাণুৰ পূৰ্ণতাপ্ৰাপ্ত স্তৰ বা স্পাৰ্মিঅ'জেনেসিস। শুক্ৰাণু বা স্পাৰ্মেটিডৰ গঠন। এই স্তৰক পুনৰ তিনিটা দশাত ভাগ কৰা হৈছে: গুণন স্তৰ, বৰ্ধন স্তৰ আৰু পূৰ্ণতাপ্ৰাপ্ত স্তৰ। গুণন স্তৰ: পুৰুষ ব্যক্তি কিশোৰ অৱস্থা পোৱাৰ পৰাই প্ৰাথমিক বীজকোষবোৰৰ বাৰম্বাৰ মাইটোসিছ বিভাজন হৈ সংখ্যাত বাঢ়িবলৈ ধৰে। এই অৱস্থাত বীজকোষবোৰক শুক্ৰজনী কোষ বা স্পাৰ্মেটগনিয়া বোলা হয় আৰু ইহঁত টুৱাইচেন ক্ৰমোজমযুক্ত হয়। বৰ্ধন স্তৰ: কেতবোৰ শুক্ৰজনী কোষে বিভক্ত হ'বলৈ এৰি অধিক পুষ্টি আহৰণ কৰি আকাৰত বাঢ়িবলৈ ধৰে আৰু শাখাত্মক বিভাজনৰ কাৰণে প্ৰস্তুত হয়। এনে অৱস্থাত কোষসমূহক প্ৰাথমিক শুক্ৰ মাতৃকোষ বা প্ৰাথমিক স্পাৰ্মেটচাইট বোলা হয় আৰু ইহঁতিও টুৱাইচেন ক্ৰমোজমযুক্ত হয়। পূৰ্ণতাপ্ৰাপ্ত স্তৰ: এই স্তৰত প্ৰাথমিক শুক্ৰ মাতৃকোষবোৰৰ শাখাত্মক বা মিঅ'চিছ বিভাজন হৈ সেইবোৰ জনন কোষলৈ পৰিণত হয়। প্ৰথম মিঅ'চিছ বিভাজনত যি দুটা কোষৰ সৃষ্টি হয় সিহঁতক দ্বিতীয় শুক্ৰ মাতৃকোষ বা গৌণ স্পাৰ্মেটচাইট বোলে আৰু ইহঁতৰ ক্ৰমোজম নাম্বাৰ হয় N। দ্বিতীয় মিঅ'চিছ বিভাজনৰ দ্বাৰা প্ৰত্যেকটো দ্বিতীয় শুক্ৰ মাতৃকোষৰ পৰা দুটাকৈ কোষৰ সৃষ্টি হয়। এই কোষবোৰক স্পাৰ্মেটিড বোলা হয় আৰু ইহঁত N ক্ৰমোজমযুক্ত হয়। গতিকে শাখাত্মক বিভাজনৰ শেষত প্ৰত্যেক প্ৰাথমিক শুক্ৰ মাতৃকোষৰ পৰা চাৰিটাকৈ স্পাৰ্মেটিডৰ সৃষ্টি হয়। শুক্ৰাণুৰ পূৰ্ণতাপ্ৰাপ্ত স্তৰ বা স্পাৰ্মিঅ'জেনেসিস। এই স্তৰত স্পাৰ্মেটিডবোৰৰ এলানি আকৃতিগত পৰিৱৰ্তন ঘটি সিহঁতে শুক্ৰকোষৰ বৈশিষ্ট্যপূৰ্ণ আকৃতি ধাৰণ কৰে আৰু পুংজনন কোষ হিচাপে প্ৰজননত ভাগ ল'ব পৰা হৈ উঠে। এই পৰিৱৰ্তনখিনি এনেধৰণৰ: নাম্বাৰ 1, প্ৰত্যেক শুক্ৰাণু কোষৰ গলগী সংঘৰ ডোপবোৰ ইটোৰ লগত সিটো লগ লাগি শুক্ৰাণুটোৰ মূৰত এক্ৰ'জম নামৰ এটা ডাঙৰ থলি বা ডোপৰ সৃষ্টি হয়। নাম্বাৰ 2, চেণ্টিঅলৰ পৰা শুক্ৰকোষৰ নেজৰ অক্ষসূত্ৰৰ গঠন হয় যি শুক্ৰাণুটোক গতিশক্তি প্ৰদান কৰে। নাম্বাৰ 3, স্পাৰ্মেটিডৰ ৰূপান্তৰ হওঁতে তাত থকা মাইটকণ্ড্ৰিয়াবোৰ শুক্ৰাণুৰ অক্ষসূত্ৰৰ সমীপৱৰ্তী অংশত আহি সৰ্পিল আকাৰে গোট খায়। এই অংশটোৱে কোষটোৰ ডিঙি বা গ্ৰীবা অংশ গঠন কৰে। মাইটকণ্ড্ৰিয়াবোৰে শুক্ৰকোষক শক্তিৰ যোগান ধৰে। নাম্বাৰ 4, স্পাৰ্মেটিড কোষটোৰ কোষকেন্দ্ৰই অতিৰিক্ত পানী বৰ্জন কৰি আকাৰত সৰু হয় আৰু দীঘলীয়া আকৃতি ধাৰণ কৰে। অতিকেন্দ্ৰ নোহোৱা হয় আৰু কোষকেন্দ্ৰত কেৱল DNA আৰু হিষ্টন প্ৰটিনহে থাকে। কোষপৰখিনিয়েও পানী বৰ্জন কৰি সংকুচিত হৈ আহে।
কোষাবৰণখন কোষকেন্দ্ৰৰ গাত আতিলকৈ লাগি ধৰে। যি সামান্য পৰিমাণ কোষপৰশ ৰৈ গৈ সেইখিনি ডিঙি আৰু নেজ অংশতে আবদ্ধ হৈ থাকে। এইদৰে স্পাৰ্মাটিড কোষটো নিষেচন ক্ষমতাসম্পন্ন শুক্ৰকোষলৈ পৰিণত হয়। এই চিত্ৰটোত শুক্ৰজনন প্ৰক্ৰিয়া দেখুওৱা হৈছে। শুক্ৰজনী নলিকাৰ ভিতৰকাষে থকা প্ৰাথমিক বীজকোষৰ পৰা মাইট'চিছ বিভাজনৰ দ্বাৰা অসংখ্য শুক্ৰজনী কোষৰ সৃষ্টি হৈছে। বীজকোষ আৰু শুক্ৰজনী কোষসমূহ হৈছে টুৱাইচেন ক্ৰম'জমযুক্ত। শুক্ৰজনী কোষসমূহৰ কিছুমানে বিভাজন হ'বলৈ এৰি পুষ্টি আহৰণ কৰি আকাৰত ডাঙৰ হয় আৰু তেতিয়া তাক প্ৰাথমিক শুক্ৰ মাতৃকোষ বুলি কোৱা হয়। প্ৰাথমিক শুক্ৰ মাতৃকোষ টুৱাইচেন ক্ৰম'জমযুক্ত। প্ৰাথমিক শুক্ৰ মাতৃকোষৰ শাখাত্মক বিভাজন ঘটি দুটা গৌণ শুক্ৰ মাতৃকোষ গঠন হয় আৰু ক্ৰম'জমৰ সংখ্যা n হৈ পৰে, মানে আধা হৈ পৰে। গৌণ শুক্ৰ মাতৃকোষৰ আকৌ শাখাত্মক বিভাজন ঘটি প্ৰতিটোৰ পৰা দুটাকৈ মুঠ 4টা স্পাৰ্মেটিডৰ গঠন হয়। ইহঁত n ক্ৰম'জমযুক্ত হয়। এই স্পাৰ্মেটিডসমূহৰ স্পাৰ্মিঅ'জেনেচিছ স্তৰত কিছু পৰিৱৰ্তন ঘটি পৈণত শুক্ৰাণুলৈ পৰিৱৰ্তন হয়। এইকেইটা হৈছে পৈণত শুক্ৰাণু বা শুক্ৰকোষ। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল ডিম্বজনন প্ৰক্ৰিয়াটো চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। উত্তৰ: স্ত্ৰী ব্যক্তিৰ ডিম্বাশয়ত ডিম্বৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াক ডিম্বজনন বুলি কোৱা হয়। ডিম্বাশয়ত থকা বীজকোষৰ পৰা ডিম্বকোষৰ উৎপত্তি হয়। এই ডিম্বজনন প্ৰক্ৰিয়াটো 3টা স্তৰত সংঘটিত হয়। সেইকেইটা হ'ল গুণন স্তৰ, বৰ্ধন স্তৰ আৰু পূৰ্ণতাপ্ৰাপ্ত স্তৰ। গুণন স্তৰ: ডিম্বাশয়ৰ ভিতৰত থকা বীজকোষৰ মাইট'চিছ বিভাজন হৈ অনেক অণ্ডজনী কোষ বা উগনিয়াৰ সৃষ্টি হয়। এই অণ্ডজনী কোষবোৰৰ বাৰম্বাৰ মাইট'চিছ বিভাজন হৈ শেষত কিছুমান ডিম্ব মাতৃকোষ বা উগনিয়াৰ সৃষ্টি হয় আৰু ইহঁত টুৱাইচেন ক্ৰম'জমযুক্ত হয়। স্ত্ৰী ব্যক্তিৰ ভ্ৰূণ অৱস্থাত থাকোঁতেই ডিম্বাশয়ত বহু নিযুত ডিম্ব মাতৃকোষৰ সৃষ্টি হয়। ডিম্ব মাতৃকোষৰ একো-একোটা থোপৰ মাজত এটাকৈ মাতৃকোষে ভৱিষ্যতে ডিম্বকোষত পৰিণত হয়। এই কোষটোক প্ৰাথমিক ডিম্ব মাতৃকোষ বা প্ৰাথমিক অণ্ড মাতৃকোষ বা প্ৰাথমিক ওচাইট বোলা হয় আৰু ই টুৱাইচেন ক্ৰম'জমযুক্ত হয়। ইয়াৰ কেওফালে থকা আনবোৰ মাতৃকোষে প্ৰাথমিক মাতৃকোষটোক পুষ্টিৰ যোগান ধৰে। এই কোষবোৰক ফলিকল কোষ বোলে। প্ৰাথমিক ওচাইট আৰু ফলিকল কোষৰ সমষ্টিটোক একেলগে প্ৰাথমিক ফলিকল বোলা হয়। দ্বিগুণীয়া ডিম্ব মাতৃকোষবোৰ শাখাত্মক বিভাজন হৈ প্ৰথম মিয়'চিছ দশাত প্ৰৱেশ কৰি যৌৱন অৱস্থা নোপোৱালৈকে নিষ্ক্ৰিয় অৱস্থাত থাকে। বৰ্ধন স্তৰ: ডিম্বকোষৰ উৎপত্তিৰ বৰ্ধন কাল সাধাৰণতে দীঘলীয়া হয়। এই স্তৰত প্ৰাথমিক ওচাইটৰ বৃদ্ধি আৰম্ভ হয়। কোষবোৰৰ কোষকেন্দ্ৰ আৰু কোষপৰশৰ বৃদ্ধি হয়। বৰ্ধন স্তৰত প্ৰাথমিক ডিম্ব মাতৃকোষ বা প্ৰাথমিক ওচাইটৰ কিছুমান পৰিৱৰ্তন ঘটে। সেইসমূহ হ'ল: নম্বৰ 1, ডিম্ব মাতৃকোষটোৰ আকাৰ বহুগুণে বৃদ্ধি পায়। নম্বৰ 2, মাইটকণ্ড্ৰিয়াৰ সংখ্যা আৰু কোষপৰশীয় জালিকা বহুগুণে বৃদ্ধি পায়। নম্বৰ 3, প্ৰাথমিক ডিম্ব মাতৃকোষৰ আকাৰ বৃদ্ধি হয়
ঘাইকৈ তাত গোট খোৱা কুহুমৰ কাৰণে। নিষেচনৰ পাছত ভৱিষ্যত ভ্ৰূণৰ বৰ্ধনৰ কাৰণে ডিম্বকোষত কুহুমৰ প্ৰয়োজন হয়। কুহুমৰ পৰা ভ্ৰূণটোৱে আহাৰ লাভ কৰে। নম্বৰ 4, প্ৰয়োজনীয় পৰিমাণৰ কুহুম গোট খোৱাৰ পাছত গোটেই ডিম্ব মাতৃকোষটোৰ বাহিৰেদি এখন পাতল ছটা গঠিত হয়। ইয়াক কুহুম ছটা বোলে। নম্বৰ 5, কোষটোৰ বৰ্ধনৰ লগতে কোষকেন্দ্ৰটো পৰিৱৰ্তন হয়। চৰাই, সৰীসৃপ, মাছ, পতংগ আদি যিবোৰ প্ৰাণীৰ ডিম্বকোষত কুহুমৰ পৰিমাণ বেছি থাকে, সেইবিলাকৰ ক্ৰম'জমবোৰৰ পাশ সুলকি অতি বেছি দীঘলীয়া হৈ পৰে। ক্ৰম'জমৰ একো একো অংশ দৈৰ্ঘ্যৰ সমকোণ কৰি ঠায়ে ঠায়ে ভিৰ খাই বাঢ়ি আহে। ইয়াৰ ফলত ক্ৰম'জম একোটাৰ আকৃতি ভুবুৰা বটল ধোৱা ব্ৰাছ একোডালৰ দৰে হয়। এনে ক্ৰম'জমক লেম্প ব্ৰাছ ক্ৰম'জম বোলে। পূৰ্ণতাপ্ৰাপ্ত স্তৰ। এই স্তৰত প্ৰাথমিক ডিম্ব মাতৃকোষৰ মিঅ'চিছ বা শাখাত্মক বিভাজন আৰম্ভ হয়। এই বিভাজনৰ বৈশিষ্ট্য এই যে প্ৰতিটো বিভাজনতে কোষ পৰকখিনি অসমানভাৱে বিভক্ত হয়। প্ৰথম মিঅ'চিছ বিভাজনৰ অন্তত প্ৰাথমিক ডিম্ব মাতৃকোষটোৰ পৰা এটা ডাঙৰ দ্বৈতক ডিম্ব মাতৃকোষ বা গৌণ ডিম্ব মাতৃকোষ বা গৌণ ওচাইট আৰু এটা অত্যন্ত সৰু কোষৰ সৃষ্টি হয়। এই সৰু কোষটোক প্ৰথম মেৰুকাই বোলে। একেদৰে দ্বিতীয় মিঅ'চিছ বিভাজনত গৌণ ডিম্ব মাতৃকোষটোৰ পৰা পুনৰ দুটা অসমান অপত্য কোষৰ সৃষ্টি হয়। ইয়াৰে ডাঙৰ কোষটোক ওটিত বা পৈণত অণ্ডকোষ আৰু সৰু কোষটোক দ্বৈতক মেৰুকাই বোলে। প্ৰথম মেৰুকাই কোষটো এবাৰ বিভাজিত হৈ দুটা মেৰুকাই কোষৰ সৃষ্টি কৰে। পূৰ্ণতাপ্ৰাপ্ত স্তৰৰ শেষত এটা প্ৰাথমিক ডিম্ব মাতৃকোষৰ পৰা মুঠ 4টা এগুণীয়া ক্ৰম'জমযুক্ত কোষৰ সৃষ্টি হয়। তাৰে কেৱল ওটিত কোষটোহে কাৰ্যক্ষম হয়। মেৰুকাই 3টা কিছু সময়ৰ পাছত নষ্ট হৈ যায়। এই চিত্ৰটোত ডিম্বজনন প্ৰক্ৰিয়াটো দেখুওৱা হৈছে। ইয়াত ডিম্বাশয়ৰ বীজকোষৰ পৰা মাইটোচিছ বিভাজনৰ দ্বাৰা অসংখ্য অণ্ডজনী কোষ বা ডিম্বকোষ বা উগনিয়াৰ সৃষ্টি হৈছে। ইহঁত হৈছে টুৱাইচেন ক্ৰম'জমযুক্ত। এই ডিম্ব মাতৃকোষসমূহৰ পৰা এটাকৈ মাতৃকোষে ভৱিষ্যতে ডিম্বকোষত পৰিণত হয়, যাক প্ৰাথমিক ডিম্ব বা অণ্ড মাতৃকোষ বোলে। ইহঁত টুৱাইচেন ক্ৰম'জমযুক্ত হয়। ইয়াৰ পাছত প্ৰাথমিক ডিম্ব মাতৃকোষটোৰ বৃদ্ধি হ'বলৈ ধৰে। তাৰ পাছত প্ৰাথমিক ডিম্ব মাতৃকোষটোৰ পৰা শাখাত্মক বিভাজনৰ দ্বাৰা এটা গৌণ ডিম্ব মাতৃকোষ আৰু এটা মেৰুকাই কোষৰ সৃষ্টি হয়। ইহঁত এন ক্ৰম'জমযুক্ত। গৌণ ডিম্ব মাতৃকোষৰ পুনৰ শাখাত্মক বিভাজন হৈ এটা পৈণত ডিম্ব আৰু এটা দ্বিতীয় মেৰুকাই কোষৰ সৃষ্টি হয়। একে সময়তে প্ৰথম মেৰুকাই কোষটোৰো শাখাত্মক বিভাজন হৈ দুটাকৈ তৃতীয় মেৰুকাই কোষৰ সৃষ্টি হয়। এই মেৰুকাই কোষসমূহ পাছত নষ্ট হৈ যায় আৰু পৈণত ডিম্বটোহে সক্ৰিয় হৈ থাকে। আজিৰ শেষৰ প্ৰশ্নটো হ'ল ডিম্বকোষৰ গঠন বৰ্ণনা কৰা। উত্তৰ: ডিম্বকোষৰ গঠন তলত বৰ্ণনা কৰা হ'ল। প্ৰাণীৰ শৰীৰৰ অন্য কোষৰ তুলনাত ডিম্বকোষ অনেক গুণে ডাঙৰ হয়।
প্ৰধানকৈ ভ্ৰূণৰ পুষ্টিৰ কাৰণে সংৰক্ষিত হোৱা কুহুমৰ কাৰণেই ডিম্বকোষৰ আকাৰ ডাঙৰ হয়। আকৃতিত প্ৰায়বোৰ প্ৰাণীৰ ডিম্বকোষ গোলকাকাৰ বা উপগোলকাকাৰ। কোষাৱৰণৰ উপৰি ডিম্বকোষ 3 প্ৰকাৰৰ আৱৰণেৰে আবৃত। নাম্বাৰ 1, ডিম্বকোষটোৱে সৃষ্টি কৰা ছদাক প্ৰাথমিক ছদা বোলা হয়। এনে ছদাৰ ভিতৰত প্ৰধান হৈছে কুহুম আৱৰণী। ইয়াৰ উপৰি জোনা ৰেডিয়েটা নামৰ আৱৰণ কোনো ডিম্বকোষত দেখা যায়। মানুহৰ ডিম্বকোষত থকা এনে আৱৰণক জোনা পেলুচিডা বোলা হয়। নাম্বাৰ 2, দ্বৈতক ছদা বা গৌণ আৱৰণ গঠন কৰে ফলিকুল কোষসমূহে। উদাহৰণ: অনেক প্ৰাণীৰ কাইটিনেৰে নিৰ্মিত চুকুৰা, ভেকুলীৰ ডিম্বকোষৰ বাহিৰেদি থকা আৱৰণ ইত্যাদি। নাম্বাৰ 3, ডিম্বকোষ ডিম্ববাহী নলীয়েদি নামি আহোঁতে ডিম্বকোষৰ ওপৰত নলীৰ পৰা সৃষ্টি হোৱা আৱৰণ এখন গঠিত হয়। উদাহৰণ: এলবুমিন, যি চৰাই কণীৰ বিজলুৱা অংশ গঠন কৰে। কোমলাস্থি মাছৰ কণীৰ ওপৰত থকা শিংজাতীয় পদাৰ্থৰ চুকুৰা, সৰীসৃপ আৰু চৰাই কণীৰ চূণজাতীয় চুকুৰা ইত্যাদি। মানুহৰ ডিম্বৰ গঠন। মানুহ শিশুপ্ৰসৱী প্ৰাণী হোৱাৰ কাৰণে ইহঁতৰ ডিম্বকোষত কুহুম নাথাকে। এনে ডিম্বক অকুহুমীয়া ডিম্ব বোলে। সাধাৰণ কোষৰ দৰে মানুহৰ ডিম্বকোষতো এখন কোষাৱৰণ, চাইটোপ্লাজম আৰু এটা কোষকেন্দ্ৰ থাকে। ডিম্বৰ চাইটোপ্লাজমখিনি বহিঃপ্লাজম বা কৰ্টেক্স আৰু অন্তঃপ্লাজম অংশত বিভক্ত। ডিম্বৰ চাইটোপ্লাজমৰ চাৰিওফালে এখন আৱৰণ থাকে। ইয়াক ডিম্ব আৱৰণ বোলে। ডিম্ব আৱৰণৰ উপৰিও ডিম্বৰ চাৰিওফালে আন 3খন আৱৰণ থাকে। কুহুম আৱৰণী। এইখন ডিম্বকোষটোৱে ক্ষৰণ কৰা পাতল আৱৰণ আৰু এইখন হৈছে ডিম্বৰ প্ৰাথমিক আৱৰণ। জোনা পেলুচিডা। কুহুম আৱৰণীৰ চাৰিওফালে ডিম্বাশয় ফলিকুল কোষবোৰৰ পৰা এই আৱৰণ গঠিত হয়। এই আৱৰণখন ডাঠ, স্বচ্ছ আৰু কোষবিহীন। ই ডিম্বৰ গৌণ আৱৰণ। কুহুম আৱৰণী আৰু জোনা পেলুচিডাৰ মধ্যৱৰ্তী স্থানক পৰিকুহুমীয় স্থান বোলে। কৰোনা ৰেডিয়েটা। এইখন ডিম্বৰ একেবাৰে বাহিৰৰ আৱৰণী। ই ফলিকুল কোষেৰে গঠিত ডাঠ আৱৰণী। এই চিত্ৰটোত স্তন্যপায়ীৰ ডিম্বৰ গঠন দেখুওৱা হৈছে। এইখিনি হৈছে জোনা পেলুচিডা, এইটো হৈছে কোষকেন্দ্ৰ, এইখিনি হৈছে অতিকেন্দ্ৰ, এইখিনি হৈছে কৰোনা ৰেডিয়েটা, এই আঙুলিৰ নিচিনা প্ৰবৰ্ধবোৰ হৈছে বিলাই, এইখিনি হৈছে কোষপৰকীয় জালিকা আৰু এইখিনি হৈছে মাইটকণ্ড্ৰিয়া। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।